আপোনালোক সকলোকে মই চুমিয়ে নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। দেহা হা এইফালে হা, ইয়াত বহিবা হা। আচলতে ব্লগটো আৰম্ভ কৰিম বুলি কৰাই নহয়, সেইকাৰণে ভাবিছোঁ এতিয়া কৰিয়ে দিওঁ। এতিয়া দুপৰীয়া হ'ল আৰু দুপৰীয়া হ'ল তোমাৰ পাপা নাই অহা আৰু এইফালে বিৰেও লাগি থাকে নহয় পিছে পিছে, সেইকাৰণে বিৰেও অকণমান টিভিটো দেখাই দিছোঁ। টিভি দেখুৱাই তাক বহাই থৈ দিছোঁ। কি চাইছা শুন তুমি? আম চাইছা? কি চাইছা? এ ফৰ আপেল। তুমি এ ফৰ আপেল কৈ দিয়াচোন। এ ফৰ আৰু বি ফৰ, চি ফৰ, ডি ফৰ ডগ আৰু ই ফৰ এলিফেণ্ট, এফ ফৰ ফিছ আৰু জি ফৰ গড, জি ফৰ গড আৰু এইচ ফৰ হেন, হয় নাই? এইচ ফৰ হেন, আই ফৰ টানকে কোৱা। আই ফৰ কি? আইচক্ৰীম। আই ফৰ আইচক্ৰীম, হয় নাই? জনা হৈছেগে আৰু অকণমান মানে টিভিটো চাই থাকে আৰু কিতাপো অকণমান মই মাজে মাজে এনেই দেখাই থাকোঁ আৰু এ ফৰ আপেল, বি ফৰ বল, এনেকৈ 1 2 ক খ সেই সকলোবিলাক অকণমান কৈ থাকোঁ আৰু শুওঁতে উঠোঁতে বহুতে খাওঁতে মই সেইখিনিকে আওৰাই থাকোঁ। কবিতা গাওঁ, নহ'লে 1 2 মাতি থাকোঁ, তেনেকৈ তাক মনত ৰখাবলৈ চেষ্টা কৰিছোঁ। আৰু গা পা ধুৱাই দিয়া নাই এতিয়ালৈকে। গা ধুৱাবলৈ পানী দিছোঁ আৰু গৰম পানী, আৰু এতিয়া ঠাণ্ডা হৈছে নহয়, লাহেকৈ ঠাণ্ডা হৈছে, সেইকাৰণে গৰম পানী অকণমান পাতি দিছোঁ বীৰক গা ধুৱাবৰ কাৰণে। তাৰপৰা গা পা ধুৱাই মেলি আজৰি হৈ খুৱাই দিম আৰু বীৰৰ বাৰ্থডে আছে পৰহিলে মানে 29 অক্টোবৰত আছে। আৰু তাৰ কাৰণে প্ৰিপেৰেশ্যন লাহে লাহে চলাই আছোঁ। আৰু ক'ত পাতিম, কেনেকৈ পাতিম বীৰৰ বাৰ্থডেটো, সেই সকলোখিনি আপোনালোকক দেখুৱাম। যিহেতু আপোনালোকে এতিয়া মোৰ ফেমিলি হ'ল, আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰিম। আৰু আজি ধুনীয়া বস্তু এটা আহিলে অনলাইনত, মই অৰ্ডাৰ কৰিছিলোঁ বীৰৰ কাৰণে মানে বীৰৰ বাৰ্থডে কাৰণে আৰু অকণমান আগতে আহি পালে, কিন্তু দেখা আপোনালোকৰ ৰ'ব কি দিছোঁ। বীৰৰ কাৰণে দিছিলোঁ, মানে বাৰ্থডে কাৰণে বেলুন এখিনি দিছিলোঁ। ধুনীয়া আহিছে, মানে পিংক কালাৰ, পিংক হোৱাইট এনেকৈ এইখিনি লগাব লাগিব। আৰু এতিয়া যদি খুলি দিওঁ গোটেই বীৰে মানে হেৰি কৰিব, বেলুনবোৰ চব পেলাই দিব যেনি তেনি। আৰু ইয়াৰ পামটো লৈ কেনিবা খেলিয়ে ফুৰিছিলে, পামটো মানে হেৰি মই লুকুৱাই থৈ দিছোঁ আৰু লগাব দিছে চাগে আঠা লগোৱা। আৰু সেইখিনি বেলুন কিমানটামান আছে জানো, আৰু আনিব লাগিব নেকি, চাব লাগিব পাছত। আৰু সকলোখিনি আপোনালোকক জনাম। আৰু এবাৰ বীৰৰ বাৰ্থডেটো অকণমান বিশেষকৈ পাতিম বুলি ভাবিছোঁ, মানে অকণমান বেলেগকৈ। যিহেতু আমি থাকোঁ এতিয়া কোৱাৰ্টাৰত থাকোঁ, আৰু ঘৰৰ মানুহ এতিয়া অলপ দিনৰ আগতে দেউতা আৰু পেহা আহি গৈছে। এতিয়া বাকী ঘৰৰ মানুহ কোনো আহিব পৰা অৱস্থাত নাই, ঘৰৰ মানুহ তেনেকৈ নাহিব চাগে। আৰু ওচৰ পাজৰ মানুহখিনি লৈ মেলি আমি পাতিম বুলি ভাবিছোঁ বীৰৰ বাৰ্থডেখন এবাৰ। আৰু বাৰ্থডে আমি থাকোঁ যিহেতু কোৱাৰ্টাৰবোৰ ৰুমবিলাক দেখে আপোনালোকে, খুব সৰু হয়, ঠেক হয়, ভিতৰত পাতিবলৈ অকণমান অসুবিধা। সেইকাৰণে একেবাৰে সন্মুখতে আপোনালোকক দেখা ৰ'ব। আমাৰ একেবাৰে চোতালতে মানে মন্দিৰ আছে, শিৱ মন্দিৰ আছে, আৰু মন্দিৰতে প্ৰায়বিলাক অনুষ্ঠানে পতা হয়। কি শুনো চুচু কৰিলা ৰ'বা, প্ৰায়বিলাক অনুষ্ঠানে মন্দিৰতে পতা হয়। আৰু সেইকাৰণে আমিও মানে ভাবিছোঁ এবাৰ মন্দিৰতে বীৰৰ বাৰ্থডেখন পাতিম। আৰু এইটো দেখিছেনে, এইটো একেবাৰে সন্মুখতে আমাৰ চোতালত এইটো মানে মন্দিৰ হয়, শিৱ মন্দিৰ। আৰু প্ৰায়বিলাক অনুষ্ঠান ইয়াতে পাতে, নাম হওক বা যিকোনো অনুষ্ঠান, আৰু জন্মাষ্টমী পাতে, শিৱ পূজা ইয়াতে পতা হয়। আৰু সেইকাৰণে আমি ভাবিছোঁ এবাৰ বাৰ্থডে পাতিম। আৰু আমাৰ এই চোতালখন চাওকচোন, ইমান যে ধুনীয়া লাগে নহয়। আৰু ইয়াত বহুত গছ গছনি আছে। মই প্ৰথম ইয়ালৈ আহিয়ে মানুহজনক কৈছোঁ ইয়াতে বহুত গছ গছনি আছে, দেখিবলৈ খুব ভাল লাগে এনেকৈ বুলি। আৰু আমাৰ এইফালে চাওকচোন বকুল ফুল আছে,
আগতে শেৱালি এজোপা আছিলে দেই সন্মুখতে আমাৰ, কিন্তু সেইজোপা কাটি দিলে মানে গাড়ী থ'বলৈ লাগে কাৰণে। আৰু এইফালে পৰা আমলখি পমলখি নে কি কয় সেইজোপা আছে একেবাৰে আমাৰ চোতালতে, আৰু সেইজোপা পঞ্চমুখীজোপা। এইফালে আছে জবা ফুল, মধুৰিআম, ইফালে আছে আমলখি এজোপা, এইফালে মধুৰি গছ আছে। তেনেকৈ মানে বহুতখিনি গছ গছনি আছে ইয়াতে, আৰু খুব ভাল লাগে এই ঠাইডোখৰ। আপোনালোককো অকণমান দেখালোঁ। আৰু এতিয়া মই বীৰক গা পা ধুৱাই অকণমান আজৰি হৈ লওঁগৈ। মাছ কোনে খাব? ফিছ ফিছ কোনে খাব? মাছ চুইছ আকৌ এবাৰ। মাছজনী চুইছ। মাছজনী মুখ আছে নাই? মুখখন আছে নাই মাছৰ? অঁ মুখখন আছে নাই মাছৰ? অঁ সেইখন সেইখন তোমাৰহে মুখ। মাছৰ মুখখন কোনখন? অঁ চুই চোৱা মাছৰ মুখখন। মাছ অঁ চকু চকু দেখিলা? সেয়া মাছৰ চকু হয়নে? অঁ সেয়া তোমাৰ চকু। তোমাৰ চকু মাছৰ চকু। এই সেনেকৈ নকৰিবা আকৌ। কোনে আনিলে? গোটেই নেল পলিচখন চোৱাচোন হাতত। পাপা আনিলে। হাতত নেল পলিচখন চোৱাচোন। আহা এক্সাৰচাইজ কৰিবা, আহা এইফালে এইফালে আহা, আহা এইফালে এক্সাৰচাইজ কৰিবা। মাছ পিন্ধালোঁ পিন্ধালোঁ। আৰু দুপৰীয়া এওঁ ঘৰলৈ ভাত খাবলৈ আহোঁতে লোকেল মাছ এজনী লৈ আহিলে। দুপৰীয়া তেওঁ ভাত খাবলৈ আহে আৰু ভাতকেইটা খাই আকৌ তেওঁ ডিউটিলৈ যায়, আৰু লোকেল মাছ এজনী পাই লৈ আহিলে, কাটি বাচিও দিলে। আৰু এতিয়া মই তেওঁৰ লগত কথা পাতি পাতি মাছ ফ্ৰাই কৰি আছোঁ। মানে তেওঁ ক'ৰবাৰ পৰা আহিলে মানে সকলোবোৰ কথা মোক কয় আৰু ক'ত কি হৈছে কি নাই, আৰু মই শুনি ভালো লাগে অৱশ্যে। জানিব পৰা যায় ক'ত কি কৰিছে কি নাই এনেকৈ। আৰু আমাৰ দুয়োটাই মানে খুব বেছি কথা বতৰা হয় ক'ৰবাৰ পৰা অহাৰ লগে লগে, আৰু দুয়োটাই আমি কথা পাতি পাতি মই মাছ ফ্ৰাই কৰিছোঁ, আৰু তেওঁ মানে সকলোখিনি কথা মোক কৈ আছে। আৰু বীৰক শোৱালোঁ, ধুৱাই পখলাই আকৌ তাক মানে 3বাৰমান দিনটোত গা ধোৱা হয়, চফা কৰোৱা হয়, আৰু কাপোৰ কিমান সলাওঁ সেইটো মানে হিচাপ নাই। ইমানেই কাপোৰ লেতেৰা কৰে, ইটো সলাওঁ সিটো সলাওঁ তেনেকৈ। এতিয়া শুব বীৰে 1 ঘণ্টা। উঠা উঠা ইমানকৈ শুৱেনে? ইমানকৈ শুই থালে? উঠা মুনু মোৰ চুন চুনু মানুহ, দেহা মানুহ। বহুত দেৰি হৈ গ'ল নহয়, বহুত দেৰি হৈ গ'ল, গধূলি হৈ গ'ল, গধূলি হৈ গ'ল। আৰে 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 আকৌ শুই থাকিলে, আকৌ শুই থাকিলে, আকৌ শুই থাকিলে। অ' বদমাছ।
বদমাছ উঠা 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 আরে ও টোপনি নাই ভঙা বৌমাছি দেই বৌমাছি এটি দেই এটি বৌমাছ দেই আৰে আৰে আকৌ শুই থাকিলে উঠা বহুত দেৰি হ'ল শুন বহুত দেৰি হৈ গ'ল মামা খাব লাগে ফুফু যাব লাগে খোজকাঢ়িব নোযোৱা বাহিৰত খেলিব লাগে অকণমান দেৰি হয়নে অকণমান দেৰি খেলিব লাগে খোজকাঢ়িবলৈ যাব লাগে আৰু মামা খাই ল'ব লাগিব বমাছ কোনটি টোপনি নাই ভঙা টোপনি 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 নাই ভঙা আৰু শুবা আৰু শুবানে দেহা মানুহ কোনটো ক'ত দেহা মানুহ দেচোন চুমু দি খাওঁ চুমু খাই দিলোঁ চুম কৰি দিলোঁ দেই চুম কৰি দিলোঁ দেই কিনো আৰু শুবা শুই লোৱা নহ'লে অকণমান দেই শুবানে নুশুৱা ঈশ্বৰ মানুহ মই ইছু মানুহ কিনো চুমু চুম হ'ব নেলাগে শুই থাকা আৰু অকণমান দেৰি শুই লোৱা আৰু অকণমান দেৰি শুই লোৱা দেই শুই লোৱা নুশুৱা আহা দাঙি লোৱা আহা পাপাক দেখাই দিওঁ দেই পুতেৰে কি কাম কৰিছে পুতেৰে কি কাম কৰিছে পাপাক দেখাই দিম পুতেৰে বালি খেলিছে এনেকৈ বুলি কৈ দিমনে কম নাহে বুলি কি বুলি ক'ম গধূলি সময়খিনি বীৰে খুব খেলে এতিয়া শুই উঠি ভাত খুৱাই মেলি দিলোঁ এতিয়া খুব খেলিব সি বীৰে যি মন যায় তাকে কৰিবলৈ দিওঁ আৰু বেছিকৈ ধৰি থাকিলে মানে ইহঁতি মানে পৰিৱেশৰ লগত খাপ নোখোৱা নিচিনা হৈ যায় চব পৰিৱেশৰ লগতে ল'ৰা ছোৱালী এডজাষ্ট হ'বলৈ দিব লাগে সেইকাৰণে মই এৰি দিওঁ আৰু মই কৈছোঁ নহয় 3 বাৰমান দিনটোক গা ধুৱাওঁ এতিয়া আকৌ তাক গা ধুৱামগৈ আৰু এতিয়া সি গাড়ী আহিছিল কেলে ব'লা আকৌ যাওঁ কেলে নোযোৱা কেলে দাঙি ল'ব নালাগে ব'লা হাও পিন্ধি মাছ চাই আহোঁগৈ মাছ ক'ত আছে মাছ ক'ত আছে মাছ লাহে লাহে যোৱা আৰু সন্ধিয়া আমি খোজকাঢ়িবলৈ আহিলোঁ এইটো আমাৰ কোৱাৰ্টাৰৰ সন্মুখৰ ৰাস্তাটো হয় আৰু খুব বেছি ধুনীয়া এই ঠাইখিনি মানে ৰাতিপুৱা সময়খিনিত বেছি ধুনীয়া লাগে দুয়োফালে গছ গছনি মানে গোটেই পৰিৱেশটোৱে খুব বেছি ধুনীয়া লাগে আৰু প্ৰায়বিলাক মানুহে ইয়াৰ ৰাতিপুৱা খোজকাঢ়িবলৈ আহে কিন্তু সন্ধিয়া সময়ত যিহেতু খুব বেছি গাড়ী অহা যোৱা কৰে সেইকাৰণে বেছিকৈ মানুহ খোজ নাকাঢ়ে কিন্তু ৰাতিপুৱা সময়খিনি বহুত মানুহে খোজকাঢ়ে আৰু আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল যিহেতু আপোনালোকৰ ৰাতিপুৱা সময়খিনিৰ পৰা কি কৰিলোঁ কি নাই কৰা সেই সকলোখিনি দেখুৱালোঁ আৰু এতিয়া আমি অকণমান খোজকাঢ়ি ঘৰলৈ উভতি যাম যিহেতু গধূলি হ'বলৈ হ'ল এতিয়া আৰু ঘৰত গৈ চাকি বন্তিও দিব লাগিব আৰু আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ